নমস্কাৰ সকলোকে। আজি একদম সহজ ৰেচিপি এটা লৈ আহিছোঁ। কম সময়তে আৰু কম গেছ প্ৰয়োগ কৰি বনাব লৈছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। নিমখ আৰু হালধি দি মাছখিনি সানি ল'লোঁ ভালকৈ। তাৰপিছত কেৰাহীত তেল ঢালি দিলোঁ আৰু এইপিনে মাছখিনি দি দিম। মই এটা এটাকৈ ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। আৰু ৰেচিপিটোত মই কোনো ধৰণৰ মছলা ইউজ কৰা নাই। কি দিছোঁ মই কৈ দিম বাৰু, লিখি দিম স্ক্ৰীনত, আপোনালোকে চাই ল'ব। ইয়াতে দিছোঁ মই আদা ৰচুন পেষ্ট আৰু পিঁয়াজ দিছোঁ, লগতে শুকান জলকীয়া 2টামান দিছোঁ আৰু ফ্ৰাই কৰা মাছখিনি এক্সট্ৰাকৈ উলিয়াই লৈছোঁ। যিখিনি মই টেঙাৰ লগত বনাম সেইখিনি ফ্ৰাই কৰা নাই, কেঁচাকৈ থৈছোঁ, আপোনালোকে চাব পাৰে। বেলেগকৈ তেল লোৱা নাই, মাছ ভাত ফ্ৰাই কৰা তেলতে মই দি দিছোঁ বস্তুখিনি। পিঁয়াজখিনি অকণমান সিজালৈকে ভাজি ল'ম, তাৰপিছত দি দিম মই বস্তুবিলাক। পিঁয়াজখিনি হোৱাৰ লগে লগে মই এইফালে দি দিম ঔটেঙাখিনি ভালকৈ সিজালৈকে ভাজি ল'ম। তাৰপিছত অলপ সিজাৰ পিছত মই পানী দি দিম। পানী দি অলপ উতল অহাৰ পিছত 10-15 মিনিটমান উতল অহাৰ পিছত মই মাছখিনি দি দিম। কেঁচাকৈ যিখিনি থৈছিলোঁ সেইখিনি মাছ। ফাইনেলি মোৰ ৰেচিপি ৰেডি হৈ গ'ল। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব আৰু লগ পাম আপোনালোক সকলোকে আকৌ অন্য এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।